নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে আমি আজি কলে গৈছোঁ, আমি গৈ আছোঁ দেওপানী মন্দিৰ। যিহেতু আমি প্ৰত্যেক বছৰে যাওঁৱেই, এইবাৰ যোৱা অকণ লেটেই হৈ গ'ল। 50 টকা দি পিনি জইন কৰোঁগৈ আমি পিকনিক প্লেচ হয়নে প্লিজ কি হৈ গ'ল বানানা খাই বলো প্ৰিন্স আমাৰ ডাউন গৰু ভয়লা খাই সদায় বস্তু খাবৰ কাৰণে ৰখি আছে ওচৰতে। যেতিয়াই নহওক দেওবাৰ দিনটোত আহিলে যে বহুত মানুহ হয়, একদম শৰাই দিবলৈ যে বহুত দেৰি লাগি যায়। সেইকাৰণে আমি দেওবাৰ দিনটোত প্ৰায়ে নাহোৱেই, বহুত কষ্ট হয় মানে দেওবাৰ দিনত আহিলে। মানে ল'ৰা ছোৱালী ইমান ফূৰ্তি কৰিছে দেখিছেনে, গোটেই টিলিঙাবোৰ বজাই আছে। কি কয় দূৰণিৰ মানুহবোৰ আপোনালোক গম নাপাব পাৰে, ধুনীয়াকৈ ইয়াত শৰাই বস্তু আনি দিলে ধুই পখালি ধুনীয়াকৈ কাটি কৰি দিয়ে। আপোনালোকে মুঠতে শৰাই বস্তু লৈ আনিলে হৈছে আৰু হাতি থাকিব। এয়া মই চাকি ধূপ জ্বলাই ল'লোঁ। ইয়াত জ্বলাই কৰি উঠি ভাগিনৰ লগত দুইটা আমি কিবা এটা মনৰ আশা কৰি পিনি ফিটা বান্ধিছোঁ। ভাগিনো বান্ধিছে, ময়ো বান্ধিছোঁ। সেয়া বাইদেউহঁতে চাই আছে। বৌ ক'ত গ'ল? পলালে। মিঠা লেনকাব বেবি মোবাইল আছো এয়া বেটিয়ে দেখিছেনে আমাৰ ৰিলছ বনাই আছে। ঘূৰি দিবলৈ ক'লে ঘূৰি দিয়ে। খুব ভাল পায় এনেকুৱা কৰিবলৈ ক'লে মানে। ঘূৰি দিয়া। এইবাৰ যে কি ভাগ্য, এইবাৰো খিচিৰি খাবলৈ নাপাওঁ, শেষেই হৈ যায়। এইবাৰ পাইছোঁ যেনে খাবলৈ। দেওপানী মন্দিৰৰ খিচিৰি আজি দিছে। এয়া বেটিক দেখিছেনে, আমি যে চশমা লগাই ফটো মাৰিছোঁ, সেইকাৰণে বোলে সিও চশমা লগাই ফটো মাৰি এয়া চশমা লগাই প'জ দি আছে বাপেকৰ ওচৰত। প'জ দিছে, ৰিলছ বনাইছে, কি যে কৰিছে আৰু সি। আজি দেওপানী মন্দিৰত বহুত কম মানুহ আছিলে, সেইকাৰণে মানে একদম খোলাতে ঘূৰি পকি ধুনীয়াকৈ লাহে ধীৰে আহিছোঁ আৰু তলা মাৰি থৈছে। ব'লা 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 মন হা হা মনে ভালছা প'জ দিয়া। মনে ভালছা ন বেবি ফালে ঘূৰি দিয়া। পাৰ চৰাই বিকিবলৈ থৈছে ন, ধুনীয়া লাগিছে। এই গধুৰ আছে চাগে, বতাহত দিলে ন। এয়া দোকানত গৈ এয়া ব্ৰেচলেট এডাল ল'লোঁ। এয়া কি কিউব নে কি কয় সেনেকুৱা ল'লোঁ, চাবিত লগাব পৰা। ছোৱালীয়ে পাই পিনি পূৰা ফূৰ্তি। আমি হোটেলত আহি চাহ খাইছোঁ। চাহ খাই পিনি পৰঠা অৰ্ডাৰ দিলোঁ, পৰঠা খালোঁ। যিহেতু আমি দেওপানী মন্দিৰত সোমোৱাৰ কাৰণে সেইকাৰণে পৰঠাকে খাই বৈ ল'লোঁ। আৰু ইয়াৰ শেষত মিষ্টি খাই পিনি দেওপানী মন্দিৰৰ পৰা বাই বাই ল'লোঁ দেই। এয়া আধা ৰাস্তাতে বগৰী পালোঁ, বগৰী কিনি ল'লোঁ। 20 টকা লৈছে। এয়া পিকনিক প্লেচ, দেওবাৰ দিনা বেছি হয়। আমি যিহেতু দেওবাৰ দিন নগ'লোৱেই, আপোনালোকে আহিব পাৰিব ধুনীয়াকৈ। এতিয়াও পিকনিক আহিয়ে আছে।